আৰু এইটো হৈছে ৱাটাৰফলটো আৰু তোমালোকে আহক আৰু ইয়াতে গা ধুওক আহি মিটুটো আহিবা ইফালে আৰু নমস্কাৰ আল্লাহ কিবা ক'ব নেকি গা ধুব গৈ আছোঁ মিটুলটা আহি আছে বোলে তাৰ লগত গৈ আছোঁ মিটুলটা আহি আছে কৃষ্ণাই ৰখিব দিছে মোক এতিয়া বৰ্তমান আমি চাইকেল লৈ গৈ আছোঁ তোমাৰ গাঁৱৰ ৰাস্তা আৰু কৃষ্ণাৰ মিটুলটা লগ কৰিম তাৰ দুজনে যাম ৱাটাৰফলত ভিডিঅ' শেষ কৰি চাই স্কিপ নকৰে গাইছ ৰাতিপুৱা যোৱাৰ কথা আছিল এইটো আবেলি হৈ গ'ল 3টাই বাজিল গাড়ী ৰখি আছোঁ এতিয়া ইমান টাইম হ'ল গাড়ী অহা নাই বৰ্তমান অহা নাই গাড়ী ৰখি আছোঁ বাছ আৰু বাছ ৰখি বাছ নাপালে এটা উইংগাৰ গ'ল মোৰ পৰা যাই থাকোঁ উইংগাৰ তাতে মিলিব গাইছ 10 টকা জেগাত 20 টকা ভাড়া ল'লে মোৰ পৰা য'ত লাগে 10 টকা ভাড়া হয় তাতে 20 টকা ভাড়া ল'লে আৰু এইটো আমাৰ কৃষ্ণাইখনক আমাৰ মামাই গুৱাহাটী বনাব গৈ আছে আৰু এতিয়া আহি গ'লোঁ চাৰিআলি কৃষ্ণ চাৰিআলি এইটো কৃষ্ণ চাৰিআলি ৰখি আছোঁ ইয়াতে মই দুটা এইটো আগত KFCৰ পিজ্জাৰ লেজি পিজ্জাৰ কেনেখন লগত লগত ৰখি আছোঁ এই ৰাস্তাতে আমি যাব লাগিব ৰাস্তাতে আহিব গোৱালপাৰা গুৱাহাটী পিছত আমি মিটুটো আহিবা ইফালে আৰু নমস্কাৰ আল্লাহ কিবা ক'ব নেকি কম মানে যিটো ঠাইত আজি গৈ আছো এই ঠাইটো আচলতে মই বিকাশৰ পৰা গম পাইছো সেইদিনা আগতে হোৱাটছএপত ষ্টেটাছ চাইছিলো বহুত ধুনীয়া লাগছে নিজৰা আৰু বৰ্তমান গৰম যিহেতু নিজৰা বুলি ক'লে এনেই যাওঁ লাগি থাকে তো আহি গ'লো আজি আৰু বৰ্তমান টাইম কিন্তু হৈছে প্ৰায় 4:30 বৰ্তমান গাধোৱা টাইমে নাই আৰু তথাপিও আমি জছ আমাৰ কমি যোৱা নাই আৰু আমাৰ লগত আছে দাদা আমাৰ দাদা আছে এজন আৰু গাইজ লগ পাইছোঁ দাদা আৰু ৰাস্তাৰ কণ্ডিশ্যন ইমান ভালো নহয় বেয়া নহয় 50% মান ঠিকে আছে 100% এনেকুৱা বেয়া নহয় ৰাস্তা ইমানখিনি যিহেতু আমি খেতি কৰা মানুহ গাইছ চাৰিওফালে খেতি বৰ্তমান আমাৰ খেতি হ'ল হাল চাল তেল আলু থ'বলৈ আমাৰ ফালে পথাৰত ৰোৱা হ'লে আৰু এনেকুৱা সেউজীয়া পৰিৱেশ মাজেৰে আমি পথাৰৰ চাইডে গৈ আছোঁ এইবিলাক চবচোন কঠীয়া জ্বলি আছে কি ধুনীয়াকৈ এইফালে বাৰু হোৱাই নাই আমাৰ ফালে হৈ গ'ল বহুতৰে হ'ল মোটামুটি 90% মানুহৰে হ'ল এইখিনি হোৱাই নাই খেতি কৰা মানুহটো আমি গাইছ গাঁৱলীয়া মানুহ খেতি কৰিব লাগিব খেতি কৰিলে বাট পাম ফাইনেলি আহি পালোঁ আৰু গাড়ীটো আমাৰ ইয়াতে নাহিলোঁ আৰু এইফালে মানুহবিলাক আহিছে এতিয়া পুলিচ গাড়ীও আহিছিলে এতিয়া গ'ল আৰু গাড়ী ইয়াতে চলিলোঁ মানুহ আহিছে বহুত এতিয়া 10 মিনিট মান আগতে এটা মাতদাৰ হৈছে সেয়াহে বহুত ধুনীয়া এনেকুৱা ৰাস্তা আমি উঠি যাব লাগিব ইয়াৰ পৰা আৰু বেছি দূৰ নাই এদি চিধাই যাব লাগিব আৰু ৰাস্তা ৱাটাৰফল আপোনালোকে ইয়াতো গা ধুব পাব আহিলে আৰু এনেকুৱা ৰাস্তা ঝৰ্ণা চাওক আজি বৰ্তমান 6টাই বাজিব হ'ল বৰ্তমান শিল আছে বহুত পিছল এইবিলাক আপোনালোকে আহিলে ভালকৈ আহিব আৰু এইটো বহুত ডাঙৰ শিল আছে চাওক আৰু পানী বহুত বাঢ়িছে চাওক ৰাতিপুৱা বহুত মানুহ আহিছিল এখন মানুহ নাই ইমান আমাৰ যিহেতু অহা দেৰি হৈ গ'ল আৰু এনেকুৱা নিজৰা মাজে মাজে আহি আছে মিটুলটা আৰু এইজন আছে আৰু ইয়াৰ পৰা বেছি দূৰ নাই আমাৰ আগতে আছে অলপমান আগতে ৱাটাৰফলটো আৰু ৰাস্তাৰ কাষতে আছে এনেকুৱা এইবিলাকত গা ধুই যাব পাৰিব আপোনালোকে যদি আহে বহুত কষ্টৰ ফলত আহি পালোঁ আমাৰ ৱাটাৰফল ইফালে চাওক পানী বহুত বাঢ়িছে আৰু শিলবিলাক আহিলে ভালকৈ আহিব ৱাটাৰফল চাওক গাইছ ৱাটাৰফল টাউন পিছল ৱাটাৰফল চাওক আৰু ইফালে আছে ৱাটাৰফল ফাইনেলি বহুত কষ্টৰ ফিলত আমাৰ ইমানে দেৰি হ'ল যে আমাৰ এতিয়া মানুহ এটাও নাই আমি 3জনে আহিছোঁ 3জনে আছে আৰু এতিয়া আমাৰ গা ধুবৰ কাৰণে টাইমো নাই তাৰ কাৰণে নাগছোঁ ইয়াৰ পৰা জলদি ঘৰত গৈ আছোঁ আন্ধাৰো হ'ব হ'ল তাতে বেলেগ কিবা কেঁচা হৈ আছে তাৰ কাৰণে অলপ মানুহ এতিয়া বৰ্তমান নাই এটাও মানুহ নাই আমি 3জন আহিছোঁ 3জনে আছোঁ আৰু ইয়াতে পানী বহুত বাঢ়িছে এইটো ৱাটাৰফল চাওক এইফালে ওপৰতো আছে আৰু ইফালে আছে তলত আপোনালোকে আহিলে গা ধুব আৰু এনজয় কৰক আৰু দাদাৰ কেমেৰাত ৱাটাৰপ্ৰুফ টেষ্ট কৰি আছে ৱাটাৰপ্ৰুফ কেনেকুৱা আৰু এইটো হৈছে ৱাটাৰফলটো আৰু তোমালোকে আহক আৰু ইয়াতে গা ধুওক ইয়াতে আমি গা ধুছিলোঁ আগতে এইখিনি মই গুচি গৈছিলোঁ ইয়াতে আহি আৰু এইফালে আছে ইয়াতে বহুত মানুহ আছিল আজি এটা মানুহ নাই ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব জনজনে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিৰ ভিডিঅ'টো এইখিনি আছিল বাই বাই